আমাৰ এই পৃথিৱীখন যিমানেই সুন্দৰ সিমানেই বেছি ৰহস্যজনক আৰু আমাৰ এই পৃথিৱীখনতে ঘটি থকা কিছুমান ঘটনাৰ ৰহস্যৰ উত্তৰ আজিৰ বিজ্ঞানৰ হাততো নাই। গতিকে এই মনোৰম পৃথিৱীখনত বিভিন্ন পৰিঘটনা ঘটি থাকে যিবোৰৰ ৰহস্য আজিলৈকে উদ্ঘাটন হোৱা নাই আৰু এনে কিছুমান ঠাইও এই পৃথিৱীখনত আছে যিবোৰৰ লগত জড়িত হৈ আছে বহু ৰহস্য। হয়তো আপোনালোকে বামুৰ্দা ত্ৰিভুজৰ বিষয়ে শুনিছে, যিটো হ'ল আটলাণ্টিক মহাসাগৰৰ ওপৰত থকা এটা অঞ্চল য'ত কোনো জাহাজ বা অন্য উৰাজাহাজ গ'লে অতি শীঘ্ৰেই মহাসাগৰৰ বুকুত নিচিহ্ন হৈ যায়। আৰু এনেধৰণৰ একে ৰহস্যময়ী ঘটনাই সংঘটিত হোৱা অন্য এটা অঞ্চল হ'ল দ্য ড্ৰেগন ট্ৰায়েংগল। ইয়াক দ্য ডেভিল চি বুলিও জনা যায়, যাক অসমীয়াত কোৱা হয় দৈত্যৰ সাগৰ। আৰু এই এৰিয়াটো প্ৰশান্ত মহাসাগৰৰ ওপৰত অৱস্থিত। এই দ্য ড্ৰেগন ট্ৰায়েংগল বা ডেভিল চি জাপানৰ উত্তৰ উপকূলীয় অংশৰ পৰা প্ৰায় 110 কিলোমিটাৰ দূৰত্বত অৱস্থিত। আৰু এই অঞ্চলটোক ড্ৰেগন ট্ৰায়েংগল বা ডেভিল চি অৰ্থাৎ দৈত্যৰ সাগৰ বুলি কোৱাৰ আঁৰত এটা ৰহস্য লুকাই আছে, যিটো ৰহস্যৰ দুৱাৰ খুলিবলৈ আজিৰ উন্নতমানৰ বিজ্ঞান প্ৰযুক্তিও অসমৰ্থ। প্ৰশান্ত মহাসাগৰৰ ওপৰত থকা এই অঞ্চলটোৰ ওপৰেদি যদি কোনো জাহাজ পাৰ হৈ যায় তেতিয়া সেই জাহাজ পানীৰ মাজত ডুব গৈ অদৃশ্য হৈ যায়। আনকি ইয়াৰ কোনো অংশও পুনৰ বিচাৰি পোৱাটো অসম্ভৱ হৈ পৰে। আনকি এই অঞ্চলৰ ওপৰেদি কোনো উৰণীয়া বিমান পাৰ হৈ গ'লেও আকৌ উভতি আহিব নোৱাৰে আৰু ইয়াতে অদৃশ্য হৈ যায়। বিমান বা জাহাজবোৰ কিয় অদৃশ্য হয় ইয়াৰ উত্তৰ আজিলৈকে বিজ্ঞানেও জানিবলৈ সমৰ্থ হোৱা নাই। সেইবাবে ইয়াক দ্য ডেভিল চি বা দৈত্যৰ সাগৰ বুলি জনা যায়। আৰু 1274 খ্ৰীষ্টাব্দত মোগলসকলৰ প্ৰথম শ্ৰেষ্ঠ আকবৰ কুবলাই খানে জাপান হস্তক্ষেপ কৰাৰ উদ্দেশ্যে বহু সৈন্য সামন্তৰ এটা দল এই ডেভিল চিৰ মাজেৰে পঠিয়াইছিল। অতি আচৰিতভাৱে সকলো জাহাজ আৰু সৈন্য সামন্ত ইয়াত ডুব গৈ হেৰাই যায়। বহু বছৰ পাৰ হৈ যোৱাৰ পিছতো সম্ৰাটে কোনো বাৰ্তা লাভ নকৰাত আচৰিত হৈ আকৌ পুনৰ 1281 খ্ৰীষ্টাব্দত আকবৰ কুবলাই খানে এদল সৈন্য সামন্ত জাপান দখল কৰাৰ উদ্দেশ্যে এই ডেভিল চিৰ মাজেৰে পঠিয়াইছিল। কিন্তু আচৰিতভাৱে এই সৈন্যৰ দলটো ইয়াত ডুব গৈ হেৰাই যায়। এই ঘটনাৰ পিছত আকৌ পুনৰ আকবৰৰ জাপান দখলৰ সপোন হৈয়ে ৰয়। ইয়াৰ পিছত আৰু কেতিয়াও আকবৰ কুবলাই খানে জাপান আক্ৰমণৰ পৰিকল্পনা নকৰিছিল। জাপান আক্ৰমণৰ পৰিকল্পনা তেওঁ তাতেই সমাপ্ত কৰিছিল। আৰু যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'সমূহ পাই থাকিবৰ বাবে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা ন'টিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিব। আৰু লগতে আপুনি দ্য ড্ৰেগন ট্ৰায়েংগল বা ডেভিল চিৰ বিষয়ে কি ভাবে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।